অঁ ক'ত যা? এই বেংকৰ পৰা আহোঁগৈ কোনফালে যায় স্কুল যায় নেকি মই স্কুলত যাওঁ। কেলৈ যাওঁ বেংকলৈ? এই বেংকলৈ কি হ'ব এই ল'ৰাটো অঁ স্কুলত বোলে হেৰি এডমিট দিয়া নাই অঁ 2 মাহৰ পইচা দিবলৈ আছে অঁ কাম বনো নাই এইকেইদিনা অঁ উপায় নাই আৰু বতৰ বেয়া কাম বন নাই অঁ অৰুণোদয় পইচা কেইটকাকৈ উলিয়াই আনো বুলি ভাবিছোঁ বাকী ভালে আছে আপুনি আছোঁ বহুত দিন দেখা নাই তোক। মাষ্টৰ মানুহ আৰু স্কুল যায় ক'তনো আমাৰ নিচিনা মানুহ লগ পাম নাই মই এই টাইমেই নাপাওঁ নহয়। আজিকালি দেখিছে দেখোন চৰকাৰী নিয়ম কিছুমান আছে নহয়। হয় হয় তাকে পইচা পাতি বৰ অসুবিধা হৈছে নেকি? অসুবিধা তেনেকৈ নাই হোৱা এই অৰুণোদয় পইচা কেইটকামান আছে তাকে উলিয়াই লৈ আহোঁ নগ'লে নাই নালাগে মই যাওঁ অসুবিধা হ'লে মই ক'ম অঁ কবি দেই, মই যিমান পাৰোঁ দিম। হ'ব কয় দিয়ক মই অসুবিধা হ'লে ক'ম মই যাওঁ দেই ফোন নাম্বাৰটো আছে আছে এই কি কয় তোৰ অসুবিধা হ'লে মানে মোলৈ ফোন কৰি দিবি, মই তোলৈ পইচাটো পঠিয়াই দিম। হ'ব ঠিক দিয়ক আছে অঁ মোৰ দেৰি হৈছে স্কুললৈ যাওঁ দেই। পঠিয়াই দিব নোৱাৰে কেলৈ? ডাইৰেক্ট দিব লাগিব মোৰ সেই তেনেকুৱা গুগল পে' নে কি সেনেকুৱাবিলাক নাই ঠিক আছে তই মোক লগ কৰিবি, ফোন কৰিবি, মই তোক এনেকৈ লগ কৰি হ'লেও দি অঁ দিম অসুবিধা হ'লে ক'ম বাৰু মই যাওঁ দেই ঠিক আছে যা। বেংকৰ পাবগৈ লাগিব অঁ ঠিক আছে। অঁ হেল্ল' ক'ত ডাক্তৰ হেল্ল' আছে? হেল্ল' অঁ এই বেংকলৈ আহি আছোঁ পাই কোৱাচোন কিবা এটা খুৱাব নেকি? কি খুৱাম হয় পইচা পাতি নাই পাৰিব কিবা এটা খুৱাব। কি খুৱাম আকৌ খুৱাব দোকান। গুটখা এটা খুৱাব পাৰিম আৰু খাবানে হ'ব দিয়ক আহক নহ'লে মই ৰখি আছোঁ ইয়াতে। পইচা থাকিলে খুৱাম আৰু দেই আখৰালৈ আহিবা নেকি গৈছোঁ। অঁ লগ পাম নহ'লে তাতে পাৰিলে খুৱাম আৰু নোৱাৰিলে দুখ দিয়া নধৰিবা আৰু দেই পইচা পাতি একেবাৰে নাই ক'ত আছেহি বাৰু আপুনি? পোৱাহি নাই মই বেংকলৈ আহিছিলোঁ বাহিৰে সোমামগৈ দেই আহক জল্দি আহক মই ৰখি আছোঁ ইয়াতে। ঠিক আছে দিয়া হ'ব দিয়া দিয়ক। দাদা তামোল আছেনে তামোল নক'বা নহয়, এই শিখৰ এঘৰ ক'বা। কটা তামোল নাই কটা তামোল নাই। ঘৰত দাদা পালেহি নেকি? অঁ তই ইয়াতে আছ কিবা এটা খোৱা। আখৰলৈ যাৱ নেকি তালৈকে দেই অকল খোৱাকৈ থাকিবি আৰু পাৰিব খোৱা কি শিখৰ আপুনি ফোন কৰিও সি কৈছে খোৱাও হেনো মই বোলো পইচা নাই হেৰো দেই মই চিখৰহে খাওঁ চিখৰকে খা পইচা কোনে অঁ মিলা পইচা সি দিব মই দিব লাগিব দিবনে? দিব আশা দেখা নাই আজি ৰাতিপুৱাৰ পৰা দিম মই নিদিলে আকৌ তোমাকে ধৰিম আকৌ দেই, মই কৈ দিলোঁ। মই দি দিম দিয়ক হ'ব দিয়া। খালি দাদা অকণমানহে থাকিলে এনেই। হ'ব অকণমানে খাম দে মোৰ আৰু কিনিবলৈও পইচা নাই হ'ব দে আপুনি ৰখক মই যাওক। পিতল ভাইটি খোৱা কি খবৰ বাৰু? বডি চডি জিমত গৈছে যেন লাগিছে দেই। কিনো জিমত যাবা এই বেংকৰ পৰা আহিলোঁ মাছটো বনাই দিছে দেই। মাছো কিন্তু বনাইছা কিন্তু দেই। বাৰু হেৰি ক'ত যোৱা এতিয়া? আখৰলৈ যাব লাগে আকৌ মই একেবাৰে বেংকলৈ গ'লো নহয় একেবাৰে সোমামগৈ আৰু নাযাওঁ ঘৰত তেতিয়াহ'লে একেলগত যাওঁ ব'লা আকৌ। একেলগতে যাম ব'লা। হেই তাৰপৰা সেই কি খাবা? কিবা এটা খাব লাগিব ন? চিখৰ নাখাওঁ চিখৰ খাম নি? চিখৰ নাখাওঁ ন? চিগনেচাৰ খাম। পানী অকণ খাইছোঁ দেই। তোমালোকৰ খাইছোঁ। বইল নে কি এইবিলাক? বইল দিম ন? ঠিক আছে খাওঁ। এটা খাবি আকৌ পইচাটো কোনে দিব? পইচা নাই পিতা পিতা কি কোৱা তুমি সঁচাকে দেই খাই লোৱা বহুত চিপৰ ওচৰতে আছা কিন্তু পইচা নাই আৰু মইহে জানো এই পইচা তোমাৰ পইচা সাগৰৰ পৃথিৱী পানী নাই বুলি ক'লে কোনোবাই মানুহে বিশ্বাস কৰিব নেকি হয় নকচোন ওচৰত পইচা নাই বুলি কৈছে হাজিৰা কৰা মানুহে হ'ব দিয়া পাছত কবা না খোৱা 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 খাই লোৱা দোকানী খুৱাই দিওঁ ইয়াত ডিম ৰাখিছে নিমখ নাই যে নিমখ জলকীয়া এটা দিব পাৰিলে খোৱা আকৌ তুমি খোৱা হ'ব দিয়াচোন পইচা কথা টেনশ্যন লৈছা পইচা দিবা হয় না
কেইটা খালি মই খাম বাৰু ৰ'বা আকৌ মই এইটো হেৰি কাৰণে খোৱা না নিমখৰ কাৰণে পইচা আজি আছে কাইলৈ নাই আৰু কি ক হয় না আজি একেবাৰে হ'ব দে জলকীয়া নালাগে নহয় পইচাটো দিবা আকৌ দেই বহুত দিনৰ মূৰত তোমাক লগ পাইছো পইচা নাই অ মোৰ পইচা একেবাৰে নাই পইচা নাই ফোন জিপেটো আছে ন পকেটত নাথাকিলে কি হ'ব নাই খোৱা না খোৱা না তুমি হ'ব তোমালোকে খোৱা বৰকে পাহৰি থাকোঁ নিমখত মই শিখৰ খাই দিলোঁ আৰু নাখাওঁ পইচা নাই বুলি কৈছে ছাৰ মানি পাছটো পাঁচটো আছে মান নাই জিপেত আছে ন দিন কেই টকা নহয় দিন 10 টকা 10 টকা অঁ নাখালো তুমি এটা খোৱা আকৌ পইচা তুমি মই শিখৰ খালোঁ হ'ব অকলে পেলাই দিয়া হয় পাতি ল নাই নাই তোমালোকে খোৱা নাই নাই মই আজি নাখাওঁ কেলৈ মোক পইচা নহ'ব আৰু মই নাখাওঁ তোমালোকে খালা হ'ব হ'ব দিয়া এই বেচেৰাটো পইচাও নাই বুলি কৈছে বেছি খৰচ নকৰিবি বাকলিবিলাক এখনতে পেলাবাচোন হাৰিবলৈ বৰ বেয়াহে আৰু কি খোৱাবা এতিয়া ভাতকেইটা খালে তামোলখনটো দিবই লাগিব এতিয়া কণীটো খোৱাৰ পিছত পানী বটল ল'লা নি এটা অঁ পানী বটল এটা লৈ একো নহয় এতিয়া 50 টকা এটা দিলে নহয় শিখৰ অকণমান আছে আমি এইবিলাক নাখাওঁ কেলৈ শিখৰটো মানে কি ভাল নালাগে খাই চিগনেচাৰ নহ'লে ৰজনীগন্ধা খোৱা মানুহে আমি ৰজনীগন্ধা খুৱাব নোৱাৰোঁ শিখৰ খালে মুখখন ফেটে ফেটে বাইদেউ অকল শিখৰ ৰাখিছে যে চিগনেচাৰ আছে নি এইটো কেতিয়া বল কৰিছিলে মাত্ৰ বল বেছিকৈ চেঁচা হ'ব দেচোন 50 টকা এটা বিল হ'ব নে কি ক মই নাখাওঁ মই শিখৰ খালোঁ হে তোমালোকে খোৱা হ'ব দিয়া এটাই ল'ম হ'ব দিয়া তুমি নোখোৱা যদি বৰ ধুনীয়া লাগিলে দেই আৰু তোমাৰ বাদ বাকী খবৰ তোমালোকে ভাইটিক পাই ভাইটিয়ে দিব আমি পইচা আমাৰ ওচৰত নাই পইচাই নাথাকে আমি তুমি হ'লে দিব লাগিব তেখেতে কথা পাতিব ন তেখেতে আমি যাওঁৱে মানে পইচা দিবা হ'ব মই লগ পাইছোঁ চিন্তা নকৰোঁ তাত আমি চাই ল'ম মই যাওঁৱে তোমালোকে মটৰচাইকেল লৈ আহিছা মই হ'ব দিয়া ঠিক আছে আমি তিনিটা গুচি যাওঁ আকৌ মোৰ বাইচাইকেলখন আছে তুমি বাইচাইকেলখন ইয়াতে এৰি থৈ যোৱা যোৱা হয় নি দিয়া চিগনেচাৰ দি মিলালা নাই ৰ'বা হে লগ পাম দেই তুমি আগতে এই ডাইৰেক্টৰহে কিবা এটা খোৱা আজি চিগনেচাৰ মানে কি এইবিলাক খাইছিলোঁ এতিয়া মানে কি অকণমান মানে সেইটো বহাইছোঁ ন ঠিক আছে আৰু এটা লৈ লো তোমালোকৰ লগতে লাইন বনাই দিছে আৰু এটা খাই লওঁ দেই ডিম দুটা খালা ন ডিম দুটা প্লাছ চিগনেচাৰ দুটা তুমি কিবা এটা কৰা হ'ব পইচা উঠালে ইমান টেনশ্যন কৰিব নালাগে দেই হ'ব ৰিহাৰ্চেল গম পামেই ন ৰিহাৰ্চেল নকমেই কিয় মালবা একদম ৰাম মালবা একেবাৰে মুখলৈ চোৱা 50 টকা এটা ভৰিব গ'ল হ'ব আখৰা লগ পাম নহয় তাতে দিম দেই পইচা ঠিক আছে হ'ব দিয়া লগ পাম হয় এতিয়া ভগাই থওঁ এইটো নিদিলে কিন্তু তোমাকহে মই পইচাটো এখেতে দিব আকৌ দিব আমাৰ পিতত ভাল লোৱা আমি আছো ন চল এতিয়া ডিম দুটা চিগনেচাৰ দুটা চাবিটো ক'ত ভাল ডিম খাব লাগিছিলে বুজিছ কি হ'ব যোৱাটো নাপাবা হ'ব দাদা যাওঁ যোৱা ধন্যবাদ থাকিল দেই কি কৰিব কিছুমানে তেনেকৈ সিহঁতে দিব বুলি কৈ গুচি যায় খাই বহুতে তেনেকৈ পলায় মোক চবেই এনেকুৱা কয় ভাল তুমি বহুত ভাল আহিছোঁ দাদা ঠিক আছে সেইটো আকৌ আহিব মানে মই ব'ল লগ পাম দেই ঘৰত পিতল আহিব দে তুমি আহি থাকা এখন আছে ছাৰ কিয় তই ইয়াত বহি আছ ন এনেই মানে তোক উঠনি মই যাওঁতে লগ পাই গৈছিলোঁ দেখোন বেংকত পইচা নাপালি নেকি
কি হ'ল কেলৈ বহি আছে এইবোৰ বহুত কথা কি হ'ল পইচা কেইটামান কমিলে নহয় আৰে পইচা উলিয়াইছিলি কিমান 150 টকা এটা কমিলে অঁ এইবোৰ বহুত কথা কি হ'ল কোৱাচোন এটা এতিয়া 150 টকা কমিলে এতিয়া গম পালি হা এই লগৰ কিছুমান বন্ধুৱে জীৱনটো শেষ কৰি পেলাব গম পালি তই কাকো নিজৰ ককাই ভাই নিজৰ বন্ধু বুলি নাভাবিবি তোক আজি তই যাক বন্ধু বুলি ভাবি আছ চা তোৰ 150 টকা সিহঁতি কেনেকৈ খাই দিলে তই এতিয়া ল'ৰাটো এডমিট কৰিব আনি দিবি সেইটো কাৰণে অলপ কঠিন হ'বলৈ শিক ইমান সহজ সৰল হ'লে আজিৰ দিনত নচলিব বুজি পালি বন্ধুবোৰে এনেকৈ মোক সদায় খায় বৰ ডাঙৰ কথা কৈছোঁ তই অলপ কঠিন হ'বলৈ শিক গম পাইছ নাই নহ'লে আজিৰ দিনত চলিব নোৱাৰিবি তোৰ ঘৰ শেষ কৰি দিব সিহঁতি আজি মদ খাব আজি ভাং খাব আজি কিবা খাব সকলো পইচা তোক ভৰাব সিহঁতি গতিকে তই চিন্তা কৰিব নালাগে এইটো পইচা ল তই ল'ৰাটো এডমিটটো আনি দিবি দেই কিবা অসুবিধা হ'লে মোক কবি তই মই তোক সহায় কৰিম এইটো ল চিন্তা নকৰিবি ইমান বুলি দিলে যে হ'ব হ'ব তই একো চিন্তা কৰিব নাই মই কালি দৰমহা পাই গৈছোঁ মই দিলোঁ তই যেতিয়া পাৰ মোক দিবি অসুবিধা হ'লে দিব নালাগেও তই মোক কথাটো ক'লে হ'ল দেই চলো নহয় মই ছোৱালীজনী এডমিটটো আনি দিম হ'ব ল মই একো বনা নাই নহয় অলপ কঠিন হ'বলৈ শিকিবি বুজিলি নহয় কেতিয়া ঘূৰাই দিম আৰে যেতিয়া পাওঁ তেতিয়া দিবিচোন যেতিয়া পইচাটো হাতলৈ আহিব তেতিয়া দিলে হ'ব 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 মই আহিছোঁ দেই অলপ কঠিন হ'বলৈ শিকিবি বুজিলি নহয় ছাৰ যাব অঁ ঠিক আছে যা মই অলপ কাম কৰা দেই হ'ব কিবা অসুবিধা হ'লে কবি কম অঁ হ'ব ৰাখিবি বিপদৰ বন্ধুহে আচল বন্ধু এইবোৰ একো কাম নাই বুজিলি নহয় অঁ ঠিক আছে যা